Alright, so hey guys, what's up everyone? Welcome back to my YouTube channel with another video. তো আজিৰ ভিডিঅ'টোত একচুৱেলি মোৰ মাইকটোৱে টেষ্ট কৰিম আৰু বেলেগ কোনো টপিকছ নহয় বা বেলেগ কোনো জাগাও এক্সপ্ল'ৰ নকৰোঁ। আজিৰ ভিডিঅ'ত অকল মোৰ মাইকটো টেষ্ট কৰিম। কালি যিটো ব্লগ আছিল সেই ব্লগটোত মই ভালদৰে মোৰ মাইকটোৰ বিষয়ে ক'ব পৰা নাই, ভালদৰে এক্সপ্লেইন কৰিব পৰা নাই আৰু সাউণ্ড কোৱালিটি কেনেকুৱা তাৰ একোই ক'ব পৰা নাই। তো সেইকাৰণে মই ভাবিলোঁ যে মাইকৰ কাৰণে এক্সট্ৰা কৰি এটা ভিডিঅ' এটা আপলোড মানে কৰিব লাগে বুলি মই মানে চিন্তা কৰিলোঁ। তো সেইবাবে মই আজি এই ভিডিঅ'টোত মই মোৰ মাইকৰ বিষয়ে ক'ম, কেনেকুৱা কি কোৱালিটি আৰু ক'ত কি চব কথাই ডিটেইলছত ক'ম। তো ভিডিঅ'টো একেলগে চাই থাকক। বৰ্তমান যিটো মই ৰোডত বাইক চলাই আছোঁ সেইটো ৰোড হৈছে আমাৰ মাটিয়াৰ পৰা দলগমা যিটো যোৱা ৰোড আছে সেই ৰোডত। চ' ভাই মানুহে কি কয় তাতে মোৰ একো নাযায়, কাৰণ মানুহৰ কামেই হৈছে কোৱা। মানুহে কৈ থাকিব, আপুনি ভাল কাম কৰিলেও কৈ থাকিব, বেয়া কাম কৰিলেও কৈ থাকিব। কিন্তু মোৰ কাম হৈছে ভিডিঅ' বনোৱা। মই সদায় ভিডিঅ' বনাই থাকিম, চাহে বেলেগে লাইক কৰক নকৰক, মই এনেদৰে ভিডিঅ' সদায় আপলোড কৰি যাম। কোনো ভাল টপিকছ যদি নাপাওঁ তেতিয়াহ'লে মই এনেকৈ চিম্পল কিছুমান টপিকছৰ ওপৰত ভিডিঅ' বনাই যাম সদায়। আৰু মেইন কথাটো হৈছে যে একচুৱেলি আজি আমাৰ যোৱাৰ কথা আছিল দুধনৈ যিটো ফ্লটিং ব্ৰিজ, মানে ৰিচেণ্টলি যিটো ভাইৰেল হৈছে ফ্লটিং ব্ৰিজ মানে পানীৰ ওপৰত যিটো উপঙি থকা ব্ৰিজ এখন আছে দুধনৈত, নতুন কৰি ভাইৰেল হৈছে। তো মই ভাবিছিলোঁ আজি তাতে যাম বুলি ওলাইছিলোঁ, কিন্তু বাই চান্স মোৰ ফ্ৰেণ্ড আমিনুৰৰ কিবা এটা মানে কামৰ কাৰণে তো সেইটো প্ৰগ্ৰেম কেঞ্চেল কৰা হ'ল। তো নেক্সট ব্লগত মই নিশ্চয় দেখাবলৈ চেষ্টা কৰিম যে দুধনৈৰ যিটো ফ্লটিং ব্ৰিজ আছে তাতে যাম, তাতে যাই সেইটো মই এই ব্ৰিজখন ভালকৈ এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম। আৰু অলপ দূৰ পিছতে মই মাটিয়া পাম, কিন্তু ভাবি আছোঁ যে মাটিয়াত যাম না নাই, মাটিয়াতে যাম না কি মই কেম্প বজাৰৰ মাজেদি ঘূৰি যাম। তো মাটিয়াৰ পিনে নাযাওঁ, মই কেম্প বজাৰৰ পিনেদি ঘূৰি যাম আৰু অলপ দূৰ যোৱাৰ পিছত লেফ্টেদি যাব লাগিব। লেফ্টেদি যাই হেনা সোজা ডাইৰেক্ট মানে চিধা কেম্প বজাৰ হৈ ওলাম। তো এইটো হৈছে আমাৰ কেম্প বজাৰ যোৱা যিটো ৰোড হয় এইটো ৰোডৰ অৱস্থা মোটামুটি ভালে, বহুতখিনি ভাল। আৰু এইটো ৰোডত একদম গাড়ী ঘোঁৰা হঠাৎকৈ কেতিয়াবা আহে, বাইকটো বেছি মানে এইফালে দিয়ে মানে বিশেষ কৰি বাইক বেছি আপ ডাউন কৰে এইটো ৰোডত। আৰু এইটো যিটো লোকেশ্যনটো হৈছে এইটো লোকেশ্যনটো বহুত ধুনীয়া। এলবাম ভিডিঅ' শ্বুটিং কৰা হয়। আমাৰ শামিমৰ যিটো ভিডিঅ' এলবাম শ্বুটিং আছে তাৰে ইয়াৰে এটা চিন মানে ইয়াৰে আছিল আৰু বাকী আছিল নন্দেশ্বৰ পাহাৰৰ। তো কমেণ্ট কৰি জনাওক যে চাউণ্ড কোৱালিটি কেনেকুৱা আহি আছে, কাৰণ মইতো যিহেতু চাউণ্ড ৰেকৰ্ডিং কৰি আছোঁ মই গম নাপাম। যেতিয়া হয়তো এডিট কৰিম বা অলপ দূৰ পিছত যাই যেতিয়া ৰখাই হেনা মই চেক কৰিম, তাৰপিছত মই কৈ আছোঁ যে চাউণ্ড কোৱালিটি কেনেকুৱা। আৰু 200 টকাৰ মাইকেদি আপুনি ভাল চাউণ্ড কোৱালিটি পাবনে নাই সেইটোহে চাওক। আপুনি যদি বিচাৰে আপুনি 500 বা 1000, 1500, 2000, 5000, 10000 পৰ্যন্ত মানে দামী মাইক আছে তেনেকুৱা। তো মই নাভাবোঁ যে ইমান টকা দামী মাইক লোৱাৰ কোনো মানে আছে বুলি, কাৰণ সৰু যিবিলাক কম দামী যিবিলাক মাইক হয় সেইবিলাকেৰে ভাল চাউণ্ড কোৱালিটি মানে পোৱা যায়। যেনেকুৱা মোৰ এইটো মাইকত এইটোৰ একচুৱেলি যিটো প্ৰাইচ হৈছে সেইটো হৈছে 188। তো মই ভাবোঁ যে 188 এইটো বহুত ধুনীয়া এটা চাউণ্ড কোৱালিটিয়ে মোক দি আছে আৰু বহুত বেটাৰ হয় মানে দামী মাইকবিলাকতকৈ। হয়তো বা লাষ্টিং কম কৰিব মই নাজানো, কাৰণ মই আগতে কেতিয়াও মাইকটো তেনেকুৱা ইউজ কৰা নাই, সেইকাৰণে মই ক'ব নোৱাৰিম যে কেনেকুৱা একচুৱেলি। কিন্তু মই যিমান দূৰ ফিল কৰিলোঁ যে মোটামুটি কম দামী যিবিলাক মাইক আছে সেইবিলাক মাইকেতো বহুত ধুনীয়া আৰু ভাল চাউণ্ড কোৱালিটি এটা মানে আহে। আৰু মটো ব্লগিঙত বিশেষকৈ জৰুৰী হৈছে দুটা বস্তু। এটা হৈছে আপোনাৰ কেমেৰাৰ যিটো এংগেল, সেই কেমেৰাৰ এংগেলটো জৰুৰী। আৰু ছেকেণ্ড যিটো হৈছে সেইটো হৈছে আপোনাৰ নিজৰ যিটো ভইচ কোৱালিটি, সেই ভইচ কোৱালিটি বহুত মানে এটা জৰুৰী এটা বস্তু। তো সেইকাৰণেই মানে মাইকটো ল'ব লগা হৈছিল। মোৰতো আগতেতো মাইকো নাছিল, তো সেইকাৰণে মই মাইকটো অৰ্ডাৰ কৰি আনিব লগা হৈছিল। কিন্তু যিসকলৰ পইচা নাই তো সিহঁতে ভাই মোৰ নিচিনা এনেকুৱা মানে সৰু সুৰা ছেটআপ অলপমান যোগাৰ কৰিব পাৰে আৰু কি মোটামুটিভাৱে। তো আগত যাম, অলপমান আগত যাই হেনা বাইকটো ৰখাম, তাৰপিছত মই কথা পাতি আছোঁ। তো এইবাৰ অলপমান জোৰে যাই চাউণ্ড কোৱালিটিটো চেক কৰিম যে কেনেকুৱা চাউণ্ড কোৱালিটি আহি আছে। তো এইবাৰতো মই মোটামুটি 70, 78। তো চাওক কেনেকুৱা চাউণ্ড কোৱালিটি আহি আছে। অলপ পিছত আৰু মই দেখাই আছোঁ যে জোৰে যাই চাউণ্ড কোৱালিটি ৰেকৰ্ড কৰিলে কেনেকুৱা চাউণ্ড কোৱালিটি আহে। বাই দ্য ৱে মোৰ বাইকৰ বহুত ডাঙৰ প্ৰব্লেম হৈ গৈছে, বহুত ডাঙৰ মানে বিশেষ প্ৰব্লেম, বহুত ডাঙৰ বুলিতো নাজানো কিন্তু প্ৰব্লেম ওলাই গৈছে। বৰ্তমান পৰ্যন্ত মই বাইক কিনা পৰ্যন্ত মানে মোৰ এই চেইনডাল এইটো মানে বেয়া হৈ গৈছে। ইয়াৰ যিটো গোটেইখিনি যিটো বস্তু আছে সেই গোটেইখিনি বস্তু চেঞ্জ কৰিব লাগিব। আৰু ফাৰ্ষ্ট অফ অল মোৰ বাইকটো আৰু কেইদিন পিছত যাওক, যাৰ পাছত এইটো মই মডিফাই কৰিম। মডিফাইৰ ভিতৰত কি কৰিম সেইটো হৈছে ইয়াৰ হেণ্ডেল বাৰটো মই চেঞ্জ কৰিম, কাৰণ ইয়াৰ হেণ্ডেল বাৰটো এইটো বেণ্ড আছে, যাৰ কাৰণে এইটো মোৰ চেঞ্জ কৰিব লগা হ'ব। আৰু যিটো মই কৈ আছোঁ
কি বস্তু মই মই ভাবোঁ যে মোৰ বাইকত কি বস্তু মডিফাই কৰিব লগা আছে সেইটো হৈছে ফাৰ্ষ্ট অফ অল ইয়াৰ যিটো হেণ্ডেল আছে হেণ্ডেলটো মই মডিফাই কৰিম ইয়াৰ হেণ্ডেলটো এইটো মই বেলেগ বাইকত নলগাওঁ BS6ৰে লগাম আপাচি যিটো 4B যিটো BS6 আছে BS6ৰ হেণ্ডেলটো মই চাইছোঁ বহুত ধুনীয়া আৰু সেইটো লগাম আৰু এইটো মই খুলি ৰাখি দিম আৰু ছেকেণ্ড মডিফাই হৈছে যদি মই কৰিব লগা হয় কেতিয়াবা তেতিয়াহ'লে মোৰ এক্সজষ্ট যিটো আছে এইটো মই চেঞ্জ কৰিম আৰু থাৰ্ডত যদি মই ক'ব যাওঁ তেতিয়াহ'লে ইয়াৰ যিটো হেণ্ডেল বাৰৰ যিবিলাক লাইট পায় লাইট ডিউকৰ যিবিলাক থাকে আৰু কি মডেল তেনেকুৱা টাইপৰ সেইবিলাক লগাম আৰু হৈছে ইয়াৰ যিটো মাডগাৰ্ডটো মাডগাৰ্ড নহয় এইটো যিটো এই মালটো মোটামুটি বেণ্ড হৈ গৈছে গতিকে এইটো চেঞ্জ কৰাৰ কোনো দৰকাৰে নাই বুলিয়ে মই ভাবোঁ বাকী মোৰ বৰ্তমান যদি মেইন কাৰণ যদি মই ক'ব যাওঁ তেতিয়াহ'লে মোৰ এইটোৱে আছে মেইন বস্তু চেণ্ডাল চেঞ্জ কৰিব লগা মোৰ মেইন বস্তুটো হৈছে বৰ্তমান কাৰণ বাইক মই বেছি জোৰে চলাব নোৱাৰোঁ বহুত বেছি প্ৰব্লেম কৰি আছে সেইকাৰণে আৰু এটা বেলেগ ধৰণৰ এটা চাউণ্ড কৰি থাকে কেনেকুৱা বা চাউণ্ড কৰি থাকে যাৰ কাৰণে এইটো মোৰ বহুত ইমাৰ্জেঞ্চি চেঞ্জ কৰিব লগা হৈছে তো মই চেঞ্জ কৰিম আজি যাই মই জাষ্ট খালি মেকাৰৰ পৰা এইটো কাটি লৈছোঁ কাটি লৈ কোনোমতে কৰিছোঁ নহ'লে বাইক চলাব নোৱাৰোঁ ডাইৰেক্ট খালি পৰি যায় তো এইখিনিয়ে আৰু এবাৰ অলপমান জোৰে যাম জোৰে বাইক চলাই এবাৰ চেক কৰিম যে 200 টকাৰ মাইকত কেনেকুৱা ধৰণৰ চাউণ্ড কোৱালিটি আহে তো একবাৰ চাওক কি কৰা যায় এইটো হৈছে চিধাবাৰী ৰোড আৰু এইটো ৰোডত অলপমান জোৰে যাম মোটামুটি 70 মান স্পীডত যাম 70 মান স্পীডত যাই এইটো চাউণ্ডটো চেক কৰিম যে ইয়াৰ চাউণ্ড কোৱালিটি কেনেকুৱা আহে তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব 70 পাৰ হৈ গৈছে তো চাওক প্ৰথমতে এটাই কথা কওঁ যে প্ৰথমতে আপুনি লাহে ষ্টাৰ্ট কৰক একদিনেতো আৰু মানুহে ডাঙৰ মানুহ নহয় তো লাহে হৈ যাব কোনো টেনশ্যন নাই ময়ো জানো কিন্তু মই চেনেলটো মই বহুত আগতে খুলিছিলোঁ কিন্তু কোনো ভিডিঅ' ক্ৰিয়েট কৰা নাছিলোঁ ভিডিঅ' বনোৱা নাছিলোঁ কিন্তু মই ৰিচেণ্টলি 2 মাহমান হ'ল মোটামুটিভাৱে মই ভিডিঅ' কণ্টিনিউ কৰাৰ চেষ্টা কৰি আছোঁ আৰু এইটো টাৰ্ণিংটো বহুত বেছি খাতাৰনাক কাৰণ ইফালৰ পৰা সিফালে কোনো দেখা নাযায় এক্সিডেণ্ট হোৱাৰ চান্সো থাকে আৰু এই ৰোডটো আচলতে বেয়া ইয়াতে বহুত সৰু ল'ৰা ছোৱালীবিলাকে ৰাস্তাত ওলাই থাকে তো সেইকাৰণে ৰোডটোৱে বহুত বেছি এটা ডিষ্টাৰ্ব কৰি থাকে ইয়াতে তো কমেণ্ট বক্সত নিশ্চয় জনাব যে চাউণ্ড কোৱালিটি কেনেকুৱা হৈছে আই থিংক মই ভাবোঁ যে 200 টকাৰ এটা মাইক বা 150 টকাৰ এটা মাইকত আৰামছে আপুনি মটো ব্লগিং কৰিব পাৰে কোনো অসুবিধা নহ'ব মই এইটোৱে বিলিভ কৰোঁ নিজৰ ওপৰত বিলিভ ৰাখক কাম কৰি যাওক আপুনি ছাকচেছ হ'বই সদায় নিজৰ ওপৰত বিলিভ কৰক নিজক ৰেছপেক্ট কৰক চাওক অলপ পিছতে ভিডিঅ'টো শেষ কৰিম তো এইখিনিতো মই ঘৰে যাই আছোঁ কাৰণ স্পীডত গ'লে চাউণ্ডটো কেনেকুৱা ৰেকৰ্ড কৰা সেইটোহে লাগে ন কাৰণ ৰাইডত যেতিয়া যাম হাইৱে যেতিয়া চলাব লগা হ'ব তেতিয়াতো মিনিমামটো ধৰক 80 তো স্পীড থাকিবই আৰু তাৰ ওপৰতো যাই 100 থাকে তো সেইকাৰণে স্পীডত যাই কেনেকুৱা চাউণ্ড কোৱালিটি ৰেকৰ্ড কৰা সেইটোও জৰুৰী বহুত তো ফাইনেলি ভিডিঅ'টো আপোনালোকে দেখিলে চাউণ্ড কোৱালিটি কেনেকুৱা পাইছে মই ভাবোঁ যে 200 টকাৰ এটা মাইকত বহুত ধুনীয়া চাউণ্ড কোৱালিটি আহে তো এইখিনিতে যদি ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল like, share, comment, subscribe.